Pineda porphai krisia porpen dipuk klabalong Assam State Rural Livelihood Mission Karbi Anglong aro tumpen patir piponsi akejoy pen skuti keron asai dengpom bang solong aluhiaman pen kecetong dun Karbi Anglong termas konsul CM Dr. Tuliram Ronghang MP Horen Singbe pendanglok IM Amor Singh Tusu pendanglok penaan ki khegedeng tum cetong dun lapente bang solong kyong dung arat tum cetong dun si bang so skuti kelon ajai megalong samchit pen pechun pon Ya wes, itu আমি কাৰ্যত সমাজ কনসালটেন্সৰ আমি আলোচনা কৰা হৈছিল। গতিকে সেইবিলাকৰ কেনেকৈ আমি ভাল কৰিব পাৰিম তাৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু সেই যিবিলাকৰ স্কুল যে বেয়া হৈছে সেইবিলাকৰ আমি টিচাৰ্ছৰ পৰা আৰম্ভ কৰি যিবিলাকৰ পেৰেণ্টছ তেখেতসকলৰ লগত মাতি আমি আলাপ আলোচনা কৰি যাতে এডুকেশ্যনৰ ক্ষেত্ৰত আকৌ যাতে আগবাঢ়িব পাৰে তাৰ কাৰণে আসাম ৰয়েল লাইফ মিছনৰ জৰিয়তে চাকৰিবিলাকৰ যিবিলাকৰ বেংক চাকৰি তেওঁলোকৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা স্কুটি বিনামূলীয়া দিয়া হৈছে। কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি জিলা মিলি টোটেল 200খন স্কুটি দিয়া আনুষ্ঠানিকভাৱে আজি আৰু কমপ্লিটলি গোটেইখিনি টকাটো চৰকাৰে বহন কৰে। ইয়াৰ ৰেজিষ্ট্ৰেশ্যনো কৰিব নালাগে, ফিজো দিব নালাগে, একো দিব নালাগে, গোটেইখিনি চৰকাৰে গ্ৰহণ কৰিছে। পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনি যাতে মহিলাবিলাকৰ আগুৱাই নিয়া স্বাৰ্থত প্ৰত্যেক আত্মসহায়ক গোটবিলাকৰ যাতে বিনামূলীয়া চৰকাৰৰ পৰা যাতে তেওঁলোকৰ ৱৰ্কিং কেপিটেল পুঁজি যাতে তেওঁলোকে পায়, নিজৰ ভৰি নিজেই থিয় হ'ব পাৰে মহিলাবিলাকে, সেইবিলাকৰ আঁচনি পূৰণ কৰাৰ স্বাৰ্থত আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইবিলাকৰ আঁচনি আজি বিতৰণ কৰিবলৈ